নমস্কাৰ, নমস্তে, আসসালামু আলাইকুম। আজি মই ঈদ স্পেচিয়েল ৰেচিপি এটা লৈ আহিছোঁ, আছামিজ ষ্টাইল লোকেল চিকেন কাৰী, যোনটো খাবলৈ টেষ্টিও হয় আৰু হেল্ডিও হয়। আহকচোন চাওঁ আমি কেনেকৈ বনাব লাগে। মই আধা কেজিমান চিকেন লৈছিলোঁ। প্ৰথমতে আমি মেৰিনেট কৰিব লাগিব, সেইকাৰণে হালধি আধা চামুচ আৰু এতিয়া মছলাবিলাক দিব লাগিব, যেনেকৈ জিৰা মছলা 1 চামুচ, ধনিয়া মছলা 1 চামুচ, গৰম মছলা 1 চামুচ, চিকেন মছলা 1 চামুচ, কাশ্মীৰী মিৰ্চ 1 চামুচ আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া 3 চামুচমান মিঠাতেল দিব লাগিব। এতিয়া গোটেইখিনি একেলগে সানি মিলাই ল'ব আৰু ফ্ৰিজত আধা ঘণ্টা বা আধা ঘণ্টাতকৈ বেছি থৈ দিব পাৰে মেৰিনেট কৰি, তেতিয়া খাবলৈ বিৰাটে ভাল হয়। অসমীয়া ষ্টাইলৰ মাংসৰ তৰকাৰী যদি আলু নাথাকে তেনেহ'লে আমি সোৱাদে নাপাওঁ, নহয়নে বাৰু? আপোনালোকে নিজৰ মতে আলু লৈ পেলাই এনেদৰে ফ্ৰাই কৰি ল'ব। এতিয়া তৰকাৰী বনাবৰ কাৰণে বিলাহী আৰু কেপচিকাম লাগিব। বিলাহী মই 2টা লৈছিলোঁ, এনেদৰে কাটি ল'ব, আৰু কেপচিকাম এটা লৈছিলোঁ, যোনটো এনেদৰে দীঘল দীঘলকৈ কাটি ল'ব। আলুখিনি ফ্ৰাই কৰা কেৰাহীতে আপোনালোকে তৰকাৰীখিনি বনাব পাৰে। মই 1 বাটিমান মিঠাতেল লৈছিলোঁ। তেলখিনি অলপ গৰম হ'লে তেজপাত 2টা দিব, 4টামান লং, 2টা ডালচিনি আৰু শুকান জলকীয়া 2টা। 1 মিনিটৰ কাৰণে ফ্ৰাই কৰাৰ পাছত এতিয়া 3টা মিডিয়াম চাইজৰ পিঁয়াজ এনেদৰে ডাঙৰকৈ কাটি পেলাই ফ্ৰাই কৰি থাকিব 3-4 মিনিটৰ কাৰণে, আৰু 1 চামুচ ৰচুন আদা পেষ্ট 2 মিনিটৰ কাৰণে ভালকৈ ফ্ৰাই কৰি থাকিব। এতিয়া পিঁয়াজখিনি ছফ্ট হোৱাৰ পাছত আৰু ৰচুন আদাৰ সেই ধুনীয়া গোন্ধটো অহাৰ পাছত এতিয়া কাটি থোৱা বিলাহীখিনি দি দিব আৰু 4-5 মিনিটৰ কাৰণে ফ্ৰাই কৰি থাকিব। এতিয়া মেৰিনেট কৰি থোৱা চিকেন পিচেছ কেইটা দি দিব আৰু এতিয়া চিকেনখিনি ভাজিব লাগিব। চিকেনখিনি যিমানে ভাজিব সিমানে খাবলৈ সোৱাদ হ'ব। প্ৰথমতে 2-3 মিনিটৰ কাৰণে হাই ফ্লেমত ৰাখিব পাৰে, বাট পাছত মিডিয়াম বা ল' ফ্লেমতে বনাব। 20 মিনিটৰ কাৰণে ফ্ৰাই কৰাৰ পাছত এতিয়া ভাজি থোৱা আলুখিনি দি দিব আৰু কাটি থোৱা কেপচিকামখিনি দি দিব। 25-30 মিনিটৰ কাৰণে ভাজাৰ পাছত দালচিনি পাউডাৰ আৰু জালুকৰ গুড়ি আপোনালোকে দিব পাৰে, তেতিয়া খাবলৈ কিবা বেলেগ এটা সোৱাদ আহে। আৰু এতিয়া 1 চামুচ ধনিয়া পেষ্ট দিব লাগিব। মই মান ধনিয়া পেষ্ট কৰি দিছিলোঁ, আপোনালোকে নৰ্মেলি যোনটো পায় সেইটো ধনিয়াও পেষ্ট কৰি 1 চামুচ দিব পাৰে। আৰু এতিয়া গোটেইখিনি মিলাই এনেদৰে ফ্ৰাই কৰি ল'ব। আৰু লোকেল চিকেনটো বনাওঁতেতো জানি বহুত টাইম লাগে। আৰু শেষত গৰম পানী কৰি পেলাই আপোনালোকে নিজৰ জোখৰ মতে দিব পানী, আৰু সিজাই থাকিব মাংসখিনি অলপ অলপকৈ পানী দি পেলাই যেতিয়ালৈকে ভালদৰে নিসিজে। লোকেল চিকেন বনাবলৈ 1 ঘণ্টামানটো লাগি যাব। আৰু এয়া ঈদ স্পেচিয়েল অসমীয়া ষ্টাইলৰ লোকেল চিকেন কাৰী ৰেডি হৈ গ'ল, যোনটো খাবলৈ টেষ্টিও হয় আৰু হেল্ডিও হয়। আজি অসমীয়া ষ্টাইলৰ লোকেল চিকেন ৰেচিপি যদি ভাল পালে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ইজি হোমমেড ৰেচিপিজ টিমৰ পৰা আপোনাৰ সকলোকে ঈদ মুবাৰক। থেংক ইউ।